নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল জিকে আপডেটছলৈ আপোনালোক সকলোকে বহুত বহুত স্বাগতম জনাইছোঁ। প্ৰিয় বন্ধু বান্ধৱীসকল আজি জিকে আপডেটছৰ প্ৰথমটো কুৱেশ্যনে হৈছে কুৱেশ্যন নম্বৰ 1 হুইচ ডিষ্ট্ৰিক্ট ৱাজ প্ৰিভিয়াছলি নন এজ বাংমাৰা এণ্ড চাংমাই পথাৰ। ইয়াতে কৈছে কোনখন জিলাক আগতে বাংমাৰা আৰু চাংমাই পথাৰ বুলি জনা গৈছিল। প্ৰিয় বন্ধু বান্ধৱীসকল তলৰ অপশ্যনসমূহৰ শুদ্ধ উত্তৰটোৱে হৈছে অপশ্যন চি তিনিচুকীয়া। গতিকে মনত ৰাখিব তিনিচুকীয়া জিলাক আগতে বাংমাৰা আৰু চাংমাই পথাৰ বুলি জনা গৈছিল। কুৱেশ্যন নম্বৰ 2 হু ইজ এপইণ্টেড এজ ফাৰ্ষ্ট এভাৰ স্পৰ্টছ এম্বেচেডৰ অফ আছাম। ইয়াতে কৈছে অসমৰ প্ৰথম ক্ৰীড়াদূত হিচাপে কাক নিযুক্তি দিয়া হৈছে। প্ৰিয় বন্ধু বান্ধৱীসকল আমি সকলোৱে জানো যে অপশ্যন এ হিমা দাসে হৈছে অসমৰ প্ৰথম ক্ৰীড়াদূত। কুৱেশ্যন নম্বৰ 3 হোৱাট ইজ দ্য টোটেল লেংথ অফ ঢলা শদিয়া ব্ৰিজ। ইয়াতে সুধিছে ঢলা শদিয়া দলঙৰ মুঠ দৈৰ্ঘ্য কিমান। প্ৰিয় বন্ধু বান্ধৱীসকল তলৰ অপশ্যনসমূহৰ শুদ্ধ উত্তৰটোৱে হ'ব অপশ্যন চি 9.15 কিলোমিটাৰ। অৰ্থাৎ ঢলা শদিয়া দলঙৰ মুঠ দৈৰ্ঘ্য হৈছে 9.15 কিলোমিটাৰ। Question number 4 Which Assamese writer is also known as উপন্যাস সম্ৰাট। ইয়াতে কৈছে কোনজন অসম লেখকক উপন্যাস সম্ৰাট বুলি জনা যায়। প্ৰিয় বন্ধু বান্ধৱীসকল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ৰজনীকান্ত বৰদলৈ। Question number 5 Which language is used by Shankardev to written Bargit। ইয়াতে সুধিছে শংকৰদেৱে বৰগীত লিখিবলৈ কোনটো ভাষা ব্যৱহাৰ কৰিছিল। প্ৰিয় বন্ধু বান্ধৱীসকল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ব্ৰজাৱলী। গতিকে মনত ৰাখিব শংকৰদেৱে বৰগীত লিখিবলৈ ব্ৰজাৱলী ভাষাটো ব্যৱহাৰ কৰিছিল। Question number 6 Which politician is also known as Iron Man of Assam। ইয়াতে সুধিছে কোনজন ৰাজনীতিবিদক অসমৰ লৌহ পুৰুষ বুলিও জনা যায়। প্ৰিয় বন্ধু বান্ধৱীসকল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি বিষ্ণুৰাম মেধি। Question number 7 Who had established the বৰপেটা সত্ৰ in বৰপেটা। ইয়াতে সুধিছে বৰপেটাত বৰপেটা সত্ৰ কোনে স্থাপন কৰিছিল। প্ৰিয় বন্ধু বান্ধৱীসকল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মাধৱদেৱ। গতিকে মনত ৰাখিব বৰপেটা সত্ৰ মাধৱদেৱে স্থাপন কৰিছিল। Question number 8 Who is the first Assamese woman to win international gold medal in sports। ইয়াতে সুধিছে ক্ৰীড়া ক্ষেত্ৰত আন্তৰ্জাতিক স্বৰ্ণ পদক অৰ্জন কৰা প্ৰথমগৰাকী অসম মহিলা কোন। প্ৰিয় বন্ধু বান্ধৱীসকল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি অংকুচিতা বড়ো। গতিকে মনত ৰাখিব ক্ৰীড়া ক্ষেত্ৰত আন্তৰ্জাতিক স্বৰ্ণ পদক অৰ্জন কৰা প্ৰথমগৰাকী অসম মহিলা হৈছে অংকুচিতা বড়ো। Next question number 9 Which of the following days is celebrated as Rhino Day in Assam। ইয়াতে সুধিছে তলত দিয়া কোনটো দিন অসমত গড় দিৱস হিচাপে পালন কৰা হয়। প্ৰিয় বন্ধু বান্ধৱীসকল তলৰ অপশ্যনসমূহৰ শুদ্ধ উত্তৰটোৱে হৈছে অপশ্যন চি 22 ছেপ্টেম্বৰ। গতিকে মনত ৰাখিব 22 ছেপ্টেম্বৰ তাৰিখে অসমত গড় দিৱস হিচাপে পালন কৰা হয়। Question number 10 In which year was IIT গুৱাহাটী established। ইয়াতে সুধিছে কোন বছৰত IIT গুৱাহাটী প্ৰতিষ্ঠা কৰা হৈছিল। প্ৰিয় বন্ধু বান্ধৱীসকল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1994 অৰ্থাৎ 1994 চনত IIT গুৱাহাটী প্ৰতিষ্ঠা কৰা হৈছিল।